মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গোটেই ছোৱালীমখা বাছত উঠি ক'লৈ যাওঁ ভাবিছে নিশ্চয়? ৰ'ব, আগলৈ চাই থাকিলে নিশ্চয়কৈ গম পাব। আজি আমি আহিছিলোঁ শিক্ষাতত্ত্ব বিভাগৰ ফালৰ পৰা ক্ষেত্ৰ অধ্যয়নৰ বাবে, কিন্তু বৰষুণৰ বাবে এয়া আমাৰ গতি চাওকচোন, ছাতি লৈ লৈ আহিবলগীয়া হৈছে। হয়, আজি আমি আহিছিলোঁ ধেমাজি জিলাৰ মেচাকি অঞ্চলৰ তিনিঘৰীয়া গাঁৱলৈ বুলি। গাঁওখনৰ কেইবাটাও বিষয়ৰ ওপৰত আমি অধ্যয়ন কৰিবৰ বাবে আহিছিলোঁ। এয়া হৈছে তেওঁলোকৰ লগত কথা বতৰা পাতি থকাৰ সময়ত মই ধৰি ৰখা কেইটামান মুহূৰ্ত। গাঁওখন কিন্তু খুব পৰিষ্কাৰ পৰিচ্ছন্ন, খুব ভাল লাগিল। তাৰপাছত আমি সকলো আহিলোঁ খাবৰ বাবে। এয়া ছাৰ বাইদেউসকলে ৰান্ধি আছিলে। সকলোৱে মিলি খুব সুন্দৰকৈ এসাঁজ খালোঁ। এয়া হৈছে ঘৰলৈ উভতি অহাৰ দৃশ্য। আজিৰ মিনি ব্লগটোত ইমানেই। বাই।